Hello, my dear little friends. How are you? I think all of you are fine. সকলো তোমালোক নিশ্চয় কুশলে আছে। আহচোন আমি এটা নতুন পাঠলৈ যাওঁ, লেসন নম্বৰ 2, য'ত এটা ষ্টৰীৰ বিষয়ে কোৱা হৈছে। এই ষ্টৰীটোৰ বিষয়ে আমি অলপ পঢ়োঁ। ষ্টৰীটোৰ নাম টম সয়াৰ। টম সয়াৰ। আহচোন আমি ষ্টৰীটোলৈ যাওঁ। হোৱাট ইজ গিভেন হিয়াৰ? ইয়াত কি দিয়া হৈছে? সাধু কথাটোত কি ধৰণৰ কথাবোৰ কোৱা হৈছে? আমি আগবাঢ়ি যাওঁ। There is a picture showing a chest of hidden treasure. There is a picture. ইয়াত এটা ছবি, চোৱাচোন ছবিটো চোৱা। ইয়াত এটা ছবি দিয়া হৈছে showing of hidden treasure. Look at it carefully. Look at it carefully and say where it is hidden. ক'ত লুকাই আছে? ইয়াক ভালদৰে তোমালোকে ভালদৰে নিৰীক্ষণ কৰা, চোৱাৰ পিছত ইয়াত ক'ত সম্পদখিনি লুকাই আছে কোৱাচোন বাৰু। Now talk with your friend. আমি ছবিখন চালো। ছবিখন চোৱাৰ পিছত আমি আমাৰ বন্ধুবৰ্গৰ লগত কথা কম। Now talk with your friend and say what you will do if you find such treasure. তুমি যদি এনে ধৰণৰ সম্পদ পোৱা তেতিয়া তুমি কি কৰিবা? I will inform the police. মই আৰক্ষীক খবৰ দিম। I will tell my friend and go there. মই মোৰ বন্ধুবৰ্গক কম আৰু তালৈ যাম। I will tell my elders. মই মোৰ জ্যেষ্ঠজনক কম, মই মোৰ ডাঙৰসকলক কম। I will go there and collect the treasure. মই তালৈ যাম আৰু সম্পদবোৰ সংগ্ৰহ কৰিম। I will go for an adventure with my friend. মই মোৰ বন্ধুবৰ্গক লৈ তাত এক এডভেঞ্চাৰ কৰিবলৈ যাম, এক সাহসিক কাৰ্য কৰিবলৈ যাম। তো কোনটো কৰিম? আমি এইটো এটা দলগত আলোচনা কৰিম, দলীয়ভাৱে এটা আলোচনা। এতিয়া আমি মূল ষ্টৰীটোলৈ যাওঁ। আহচোন আমি মূল ষ্টৰীটোলৈ যাওঁ। Let us come. Now let us read a story about a young boy Tom. Now let us read a story about a young boy Tom and his friend Huck. আমি এতিয়া এটা সাধু পঢ়িম। তাৰ বিষয়ে এজন সৰু ল'ৰা টম আৰু তেওঁৰ বন্ধু হাকৰ বিষয়ে এটা সাধু পঢ়িম। Let us find out what happened to them. আমি চাওঁ আহচোন সিহঁতৰ লগত কি ঘটিছিল। Tom was fond of adventures. Tom was fond of adventures. He had always dreamed of finding boxes of hidden treasure in haunted houses. He had always dreamed of finding boxes of hidden treasure in haunted houses. Oh, what is the meaning of haunted houses? Haunted houses মানে যিবোৰ হাউচ পৰিত্যক্ত হৈছে বহুদিন, য'ত সাধাৰণতে মানুহে ভাবে যে ইয়াত ভূত পিশাচ বাস কৰে। প্ৰকৃততে ভূত পিশাচ বুলি কিন্তু কোনো বস্তু নাই দেই। আৰু তাত কিছুমান সম্পদ লুকাই থৈছে, ভূত পিশাচে লুকাই থৈছে। আমাৰ টমৰ এইটো এটা সপোন আছিল যে তেওঁ তেনেকুৱা ঘৰবোৰলৈ গৈ সেই সম্পদবোৰ, লুকাই থকা সম্পদবোৰ তেওঁ বাকচত পাব বুলি তেনেকুৱা তেওঁ সদায় সপোন দেখা পাইছিল। So he made a plan with his friend Huck. গতিকে তেওঁ তেওঁৰ বন্ধু হাকৰ লগত লগ লাগি এটা আঁচনি যুগুত কৰিছিল। On a Saturday evening, এদিনাখন শনিবাৰে আবেলি, the two friends decided to go on a treasure hunt. দুয়োজন বন্ধু, কোন? Tom and his friend Huck. Tom and his friend Huck decided, দুয়োজনে সিদ্ধান্ত গ্ৰহণ কৰিছিল to go to a treasure hunt. আৰু তেনেকুৱা এক সম্পদ
চিকাৰ কৰিবৰ কাৰণে দুইজন বন্ধুৱে শনিবাৰে এদিন আবেলি সিদ্ধান্ত গ্ৰহণ কৰিছিল। The two boys selected a broken down house in a quiet place. তেওঁলোকে এটা ভগ্ন পৰিত্যক্ত ঘৰ, শান্তভাৱে থকা এডোখৰ ঠাই, ভগ্ন পৰিত্যক্ত ঘৰ এটা বাছনি কৰি লৈছিল। It was at a distance. এইটো কিছু দূৰত আছিল, far away from the village. গাঁওখনৰ পৰা কিছু দূৰত অৱস্থিত হৈ আছিল। I do not want to go to a haunted house. মই এটা এনেকুৱা ভূত পিশাচ থকা ঘৰলৈ যাব নিবিচাৰো। I am afraid of ghosts. মই ভূত পিশাচ ভয় কৰো। Huck said to Tom. হাকে টমক কৈছিল, Come on, Huck. Ghosts do not come before midnight. আহা হাক, গছবোৰ ৰাতি মধ্যৰাতি নোহোৱালৈকে নাহে, মধ্যৰাতি নোহোৱালৈকে ঘৰলৈ নাহে। We won't be there the whole night. আমি গোটেই ৰাতিটো তাত নাথাকো। Tom assured his friend. টমে তেওঁৰ বন্ধুজনক কি কৰিছিল? এচুৰেঞ্চ দিছিল, সান্তনা দিছিল। ধৰিব পাৰিছনে? Tom and Huck entered the house armed with a pickaxe and a spade. Tom আৰু হাকে এই ঘৰটোত প্ৰৱেশ কৰিছিল, লগত কিনিছিল এ pickaxe, এখন হাত কুঠাৰ, and a spade, আৰু মাটি অতৰাবলৈ এখন জবকা লৈ গৈছিল। They started digging at a particular place inside the house. তেওঁলোকে কি আৰম্ভ কৰিলে? Started digging. তেওঁলোকে খান্দিবলৈ আৰম্ভ কৰিলে এটা particular place, এটা নিৰ্দিষ্ট অংকত inside the house. ঘৰটোৰ ভিতৰৰ এটা নিৰ্দিষ্ট অংকত তেওঁলোকে খন্দা আৰম্ভ কৰি দিলে। After digging for some time, কিছু সময় খন্দাৰ পাছত, they were tired and stopped digging. তেওঁলোক ভাগৰুৱা হৈ পৰিছিল আৰু stop digging, আৰু খন্দাটো বন্ধ কৰিছিল। Just at the moment, ঠিক সেই সময়তে they heard a voice outside. তেওঁলোকে বাহিৰত এটা শব্দ শুনা পালে। Shocked, they left their pickaxe and spade. তেওঁলোকে আচৰিত হৈছিল, চক খাইছিল আৰু left their pickaxe and spade. তেওঁলোকৰ হাত কুঠাৰ আৰু spade এৰি থৈ ran up the staircase and hid themselves inside a room on the first floor. আৰু তেওঁলোকে দৌৰ মাৰি চিৰিৰে ওপৰলৈ গৈ ফাৰ্ষ্ট ফ্ল'ৰলৈ গৈ প্ৰথম মহলালৈ গৈ নিজকে লুকুৱাই পেলাইছিল। Through a hole in the floor of the room, they saw two men entering the house. তেওঁলোকে এটা মজিয়াৰ এটা ফুটাৰ মাজেৰে দেখা পাইছিল যে দুজন ব্যক্তি ঘৰটোলৈ প্ৰৱেশ কৰিছে। One was a well-known thief named Joe. এজন তাৰ পৰিচিত চোৰ, তাৰ নাম Joe. He was tall, তেওঁ ওখ. The other man was short and lame. অন্য যিজন মানুহ তেওঁ আছিল চাপৰ আৰু শকত। The two men noticed the pickaxe and the spade left behind by the Tom and Huck. দুইজন মানুহে দেখা পাইছিল যে হাত কুঠাৰ আৰু এই জবকাখন যি দুখন টম আৰু হাকে পেলাই থৈ গৈছিল তেওঁলোকে দেখা পাইছিল। And they started digging at the place the boys had chosen. আৰু তেওঁলোকেও সেই ঠাইতে খন্দা আৰম্ভ কৰিছিল যিখিনিত টম আৰু হাকে বাছনি কৰি খান্দিবলৈ আৰম্ভ কৰিছিল। After some time, Joe's spade struck something solid. কিছু সময়ৰ পিছত জোৰ জপকাখনে স্পেডখনে struck something solid. কিবা এটা কঠিন বস্তুত আঘাত কৰা পাইছিল। And soon he dug out a box full of gold coins. আৰু সোনকালে তেওঁ এটা সোণৰ মুদ্ৰাৰে ভৰি থকা বাকচ উলিয়াই আনিছিল। The two men cried out of joy. দুইজন মানুহে আনন্দত কান্দি পেলাইছিল।
It was a great discovery. এইটো এটা ডাঙৰ আৱিষ্কাৰ. I wonder who buried the box in this house. মই আচৰিত হৈছোঁ কোনে এই বাকচটো এই ঘৰটোত সমাধি কৰি থৈছিল, লুকুৱাই থৈছিল. Joe said to his friend, জয়ে তেওঁৰ বন্ধুজনক কৈছিল. Forget the man who buried the box. বাদ দিয়া যিজনে এই বাকচটো সমাধি কৰিছিল. Have you thought of the pickaxe and the spade? তোমালোকে তুমি বাৰু এই হাত কুঠাৰখন আৰু স্পেডখনৰ বিষয়ে ভাবিছানে? Who left them here? কোনে এইখন ইয়াত এৰি থৈ গ'ল? I think someone had come here before we arrived. আমি অহাৰ আগতে কোনোবা নিশ্চয় ইয়ালৈ আহিছে. মই ভাবিছোঁ যে কোনোবা আমি অহাৰ আগতে নিশ্চয় ইয়াত কোনোবা আহি পালে. Let us search the house. আহাচোন আমি গোটেই ঘৰটো চাওঁচোন. The man left the pickaxe in the room. মানুহজনে নিশ্চয় কুঠাৰখন এই কোঠাটোত এৰি থৈ গ'ল. I'm sure he is now hiding on the first floor. মই নিশ্চিততে তেওঁ প্ৰথম মহলাত ক'ৰবাত লুকাই আছে. Said Joe to his companion. জয়ে তেওঁৰ সহযোগীজনক, companion means সহযোগীজনক কৈছিল. He started digging upstairs with his companion. তেওঁ তেওঁৰ লগৰজনক লগত লৈ ওপৰলৈ started going upstairs. Going upstairs মানে ওপৰলৈ উঠি, চিৰিৰ ওপৰলৈ উঠি যাবলৈ আৰম্ভ কৰিছিল. The two boys felt their blood running cold. দুইজন বন্ধু, এতিয়া তেওঁলোক লুকাই আছে নহয়, টম আৰু হাক. দুইজন বন্ধু তেজ ঠাণ্ডাত গুট মাৰি গৈছিল. Thankfully, the old stair collapsed and Joe toppled to the ground. আৰু ধন্যবাদ সূচকভাৱে কথাটো এইটো হ'ল যে এই পুৰণা যিখন চিৰি আছিল এখন ভাঙি চুৰমুৰ হৈ পৰিছিল, কলাপছড হৈ পৰিছিল. আৰু Joe toppled to the ground. Joe মাটিত বাগৰি পৰিছিল. The boys began to breathe more easily. Tom আৰু হাক দুইজন বন্ধুৱে খুব এতিয়া সহজতে উশাহ নিশাহ ল'ব পাৰিছিল, অলপ সাহস পাইছিল. Wrapping the box with a blanket. বাকচটো এখন কম্বলেৰে মেৰিয়াই Joe lifted it on his shoulder. জয়ে এইটো তাৰ কান্ধৰ ওপৰত দাঙি লৈছিল. And the man left the place. আৰু মানুহ দুজন সেই ঠাই এৰি গুচি গৈছিল. On seeing the two men leaving the house, আৰু মানুহ দুজনে ঘৰ এৰি যোৱা দেখা পাই Tom and Huck ran downstairs. Tom আৰু Huck তললৈ নামি আহিছিল. Thank God. ধন্যবাদ ভগৱান ধন্যবাদ. We had a narrow escape. আমি কোনোমতে ৰক্ষা পালো. Huck said to Tom. হাকে টমক কৈছিল. See, চোৱা, I told you, মই তোমাক কৈছিলো. Treasures are indeed buried in haunted houses. সম্পদবোৰ নিশ্চিতভাৱে এই haunted হাউচবোৰত, গছ থকা হাউচবোৰত সুমুৱাই থৈ যোৱা আছে. Say Tom, টমে কৈছে. But where it is the treasure? Tom, কিন্তু ক'ত সম্পদখিনি আছে Tom? We came looking for it. আমি এইবোৰ চাবৰ কাৰণে আহিছিলোঁ. And missed it. আৰু এইবোৰ আমি হেৰুৱালোঁ. They dug the place with the help of our tools. তেওঁলোকে আমাৰ সা সৰঞ্জাম লৈ মাটিখিনি খান্দিছিল. And took the gold coins. আৰু পুনৰ মুদ্ৰাবোৰ লৈ গুচি গৈছিল. Grumbled Huck. Don't worry Huck, said Tom. Okay, ৰিবিৰাইছিল. Don't worry Huck, said Tom. টমে কৈছিল, হতাশ নহবা Huck. Let us go and search for hidden treasure in some other haunted place. আহা আমি যাওঁ
আৰু বিচাৰ কৰি চাও এনেকুৱা লুকাই থকা সম্পদবোৰ অন্য এটা ঘৰত আমি এনেকুৱা লুকাই থকা সম্পদবোৰ বিচাৰ কৰি চাও This is the story